হজ বা উমৰাহত গ'লে বহুতো লোকে কি কৰে, উমৰাহৰ কাৰণে এহৰাম বান্ধিবলৈ মছজিদে আইছা ছিদ্দিকা গুচি যায় তানিমত, আৰু তাৰ পৰা যিহেতু সেই মিকাত হয় আৰু ৰাছূলুল্লাহ সাল্লামে নিজৰ বিবি আইছা ছিদ্দিকা ৰাদিয়াল্লাহু আনহাক তাৰ পৰা এহৰাম বন্ধাইছিল, উমৰা কৰাইছিল। কিন্তু বহুতে নাজানে যে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আৰু 3টা এনেকুৱা জেগা আছে য'ৰ পৰা উমৰা নিজে কৰিছিল। হালাকি মিকাতটোতো আৰু ঢেৰ আছে বেলেগ বেলেগ জেগা, কিন্তু 3টা জেগা য'ৰ পৰা ৰাছূলুল্লাহ সাল্লামে কৰিছিল। তাৰ প্ৰথম হ'ল জুল হুলৈফা, অৰ্থাৎ মদিনাৰ পৰা মক্কালৈ আহি থাকোঁতে যদি বাছত আহে তেন্তে মছজিদত নমাই তাতে বহুত হাজীসকলক তাতে জুল হুলৈফাত তেওঁলোকে এহৰাম বান্ধে। আৰু বৰ্তমান যিহেতু বুলেট ট্ৰেইন দিছে, তো বুলেট ট্ৰেইনত আহি থাকোঁতেও এনাউন্স কৰে যে আপোনালোকে জুল হুলৈফা পাইছে, আপোনালোকে নিয়ত কৰি লওক, তো এহৰাম বান্ধি তেওঁলোকে নিয়ত কৰে। এটা হৈ গ'ল জুল হুলৈফা। ছেকেণ্ড হৈ গ'ল মছজিদে জিৰানা। মছজিদে জিৰানা মানে যেতিয়া হুনৈনৰ যুদ্ধ আৰু ইফালে ৰাছূলুল্লাহ সাল্লামে যেতিয়া গৈছিল, তো তাৰ পৰা যেতিয়া তেখেতে এহৰাম বান্ধি উমৰা কৰিছিল, তো মছজিদে জিৰানা হৈ গ'ল। আকৌ আৰু এটা জেগা আছে হুদৈবিয়া। হুদৈবিয়া চবেই জানে হুদৈবিয়াৰ সন্ধি হৈছিল, তো তাৰ পৰা ৰাছূলুল্লাহ সাল্লামে উমৰা কৰিবৰ কাৰণে এহৰাম বান্ধিছিল, হালাকি নহ'ল, সেই বছৰত আল্লাহৰ হুকুম নাছিল। তো এইকেইটা জেগাৰ পৰা যাতে আমি উমৰা কৰোঁ, কাৰণ বহুতে মিছ কৰি দিয়ে। ওচৰতে আইছা ছিদ্দিকা মছজিদ আছে বুলি তাৰ পৰাতো কৰে, কিন্তু বাকী জেগাকেইটা নকৰে। তো এইটো এটা কথা, নতুন কথা আপোনালোকক জনালোঁ। তো নেক্সট টাইম আপোনালোকে গ'লে মছজিদে জিৰানা, মছজিদে হুদৈবিয়া, জুল হুলৈফা, আইছা ছিদ্দিকা গোটেইকেইটা জেগাৰ পৰা যাতে উমৰা কৰে। জাযাকাল্লাহু খাইৰ।